নমস্কাৰ সকলোলৈকে সুপ্ৰভাত জনাইছোঁ লগতে আজি যেহেতু আমাৰ নামঘৰত বছৰেকীয়া সবাহ লগতে আমাৰ ৰাতিলৈ ভাওনা আছে হেহে ব্ৰহ্মপুৱাতেই আমাৰ ভকতবৃন্দসকলে যি প্ৰভাতী কীৰ্তন পাঠ কৰি আছে ঘৰৰ পৰাই শুনি বহুত ভাল লাগিল হেহে আপোনালোককো অকণমান দেখাবৰ বাবে আহি উপস্থিত হলোহি এই বৰ নামঘৰ আমাৰ ভিতৰ ভাগলৈ সোমাবলৈ চেষ্টা কৰিছোঁ ইমান সুন্দৰকৈ তেওঁলোকে প্ৰভাতী কীৰ্তন পাঠ কৰি আছে তাকে আপোনালোককো অকণমান শুনাবলৈ আহি মই উপস্থিত হলোহি আমাৰ বৰ নামঘৰৰ ভিতৰ চুৰাত এয়া শুনি চাওক এইদৰে আমাৰ ব্ৰহ্মপুৱাৰ যি প্ৰভাতী কীৰ্তন পাঠ কৰি থকা হৈছে সঁচাকৈ বহুত ভাল লাগিল আজি যেহেতু এই অনুষ্ঠানভাগিত অকণমান হ'লেও যদিও প্ৰথমৰ পৰা থাকিবলৈ মই সক্ষম নহ'লোঁ যিকণ সময় পালোঁ খুব ভাল লাগিল শুনি লগতে আমাৰ সকলোৱে মিলি যিসকল ভকত বৈষ্ণৱ আহিছিল চাহ খোৱা হয় আৰু যেহেতু ৰাতিলৈ আছে অনুষ্ঠান আমাৰ ভাওনা আছে তাকে আপোনালোকৰ যি মৰম চেনেহ সকলো এনেকৈ বিৰাজমান হৈ থাকক গাঁৱৰ ধন্যবাদ বহুত আকৌ লগ পাম সকলোৱে মিলি এনেকৈ আমি প্ৰত্যেক বছৰে আমাৰ যেহেতু 2 বছৰ মূৰত আমাৰ ভাওনা সভা হয় আমি প্ৰত্যেক 2 বছৰ মূৰত আমি সকলো লগ খাওঁ প্ৰত্যেক 2 বছৰ মূৰতে অনুষ্ঠানভাগি হয় ভাল লাগে গোটেই গাঁৱৰ ৰাইজ মিলি সকলো একেলগে যেতিয়া কামবিলাক কৰা হয় বহুত ভাল লাগে বহুত ধন্যবাদ আজিলৈ আকৌ লগ পাম আপোনালোকক বহুত ধন্যবাদ আজিলৈ